हेलो फ्रेंड वेलकम टू माय चैनल। आज आपलोকৰ আলোচনা কৰিম যেসকলে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কেনেকৈ ফটো আপলোড কৰিব লাগে আজিৰ এইখন ভিডিঅ'ত দেখাই দিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইল অথবা ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ দিব অমৃত বৃক্ষ আন্দোলন লিখি সাৰ্চ দিব অথবা ডেছক্ৰিপশ্যনত ৱেবছাইট লিংক পাই যাব আৰু আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকে অমৃত বৃক্ষ আন্দোলনত এই অপশ্যনটো এই লিংকটোৰ ওপৰত টেপ কৰি দিব। যেতিয়া আপোনালোকে এই লিংকটোৰ ওপৰত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকৰ অলপ সময় ৱেইট কৰিব আৰু আপোনালোকে যদি কম্পিউটাৰত কৰি আছে তেনেহ'লে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে ইয়াত লগইন অপশ্যন দেখাব আৰু যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহ'লে আপোনালোকৰ ইয়াত 3 লাইন শ্ব' কৰিব। আপোনালোকে 3 লাইনত ক্লিক কৰি আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহি যাব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো দিব আৰু OTP-টো দি দিব আৰু কেপচাৰ কোডটো দি কিনে আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অল ডকুমেণ্টছ ইয়াত শ্ব' কৰিব। যদি কিবা ভুল হৈ আছে তেনেহ'লে স্ক্ৰল ডাউন কৰি তলত আহিব। অহাৰ পিছত আপডেট ৰেজিষ্ট্ৰেশ্যন তো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা অল ডিটেইলছ শ্ব' কৰিব আৰু আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনালোকে এটা অপশ্যন দেখাব। সেইটো হৈছে এইটো নতুনকৈ আহিছে নট লিষ্টেড হিয়াৰ। তো ইয়াত আপোনালোকে এইটো চিলেক্ট কৰি দিব পাৰে। আপোনালোকে কি কৰে এইটো চিলেক্ট কৰি দিব। কৰাৰ পিছত আপোনালোকে প্লিজ মেনশ্যন ইয়ৰ অকুপেশ্যন তো এইবিলাক চিলেক্ট কৰি দিব। আপোনালোকে যদি কিবা চিলেক্ট কৰা নথকা থাকে তেনেহ'লে চিলেক্ট কৰা নাই তেনেহ'লে কিবা প্ৰব্লেম হয় ভুল হৈ থাকিলে আপোনালোকে এইবিলাক শুধৰাই ল'ব পাৰে। আৰু আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ কাৰণে তলত অপশ্যন দেখাব ডাউনলোড প্লেছ চাৰ্টিফিকেট আৰু ফটো আপলোড কৰাৰ কাৰণে আপলোড ফটো ইমেজ। তো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আৰু এই ৱেবছাইটটো আপোনালোকে 17 ছেপ্টেম্বৰত এনেকৈ আপোনালোকৰ ফটো আপলোড কৰিব লাগিব। এতিয়া আপলোড কৰিলে নহ'ব আৰু আপোনালোকে ফটোটো আপলোড কৰাৰ কাৰণে ইয়াত দেখাব চয়েছ ফাইল। তো ইয়াত ক্লিক কৰি আপোনালোকে ফটোটো আপলোড কৰি ল'ব। কৰাৰ পিছত আপোনালোকে কি গছ লগাইছে উন্নত মানৰ গছ হ'ব লাগিব, দামী গছ হ'ব লাগিব। আপোনালোকে গছৰ নামটো দি কিনে ইয়াত ছাবমিটত ক্লিক কৰি দিব আৰু এই ৱেবছাইটটো আপোনালোকে 17 ছেপ্টেম্বৰত আপোনালোকে ফটো আপলোড কৰি। আৰু যদি আপোনালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে অলৰেডি চেনেলত ভিডিঅ' বনোৱা আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাই আহিব।